हेलो फ्रेंड्स एम स्काई क्रिएशनले आपनालोকক पुनर्बार स्वागतम जनाइছোঁ। মই आपनालोকক আজি লিফ পেইন্টিং শেয়াৰ কৰিম। তাৰ কাৰণে মই ঘৰৰ বাৰীৰ পৰা এনেকুৱা ধৰণৰ কিছুমান লিফ কালেক্ট কৰি লৈছোঁ। দেখিছে ইয়াত आपनालोকৰ নিজৰ ইচ্ছা অনুসৰি যিকোনো লিফ কালেক্ট কৰি ল'ব পাৰে। আৰু সো মোৰ এই দুই ধৰণৰ কালাৰ লিফ ভাল লাগিলে সো মই কালেক্ট কৰিলোঁ। ফাৰ্ষ্ট মই এখন হোৱাইট পেপাৰ লৈছোঁ আৰু তাৰ ওপৰত মই লিপখন ভিডিঅ'ত দেখুওৱা ধৰণে দি লৈছোঁ। এই পেইন্টিংটো কৰিবলৈ গ্ৰীণ এক্ৰিলিক কালাৰ এটা ল'ম আৰু এডাল ব্ৰাছ মই লৈছোঁ আৰু চাই থাকিব মই কেনেকৈ কৰোঁ। লিপখনৰ ওপৰত মই কালাৰ বটল এটা ওপৰত দি লৈছোঁ যাতে লৰি নাযায় আৰু এতিয়া এডাল ব্ৰাছত অলপ গ্ৰীণ কালাৰ লগাই লৈছোঁ। ইয়া দেখিছে। এতিয়া আপোনালোকে বুঢ়া আঙুলিটোৱে ব্ৰাছডালত চুই পেলাই স্প্ৰে কৰি কালাৰখিনি ইয়াত দিব লাগিব। মই দেখুৱাইছোঁ যেনেকৈ ভিডিঅ'টোত তেনেকৈ আপোনালোকে স্প্ৰে কৰি গোটেই লিপখনৰ ওপৰত দিব লাগিব আৰু চাব লিপখন যাতে লৰি নাযায়। সো সেইকাৰণে লিপখনৰ ওপৰত কিবা এটা দি ল'লে ভাল হয়। এইবাৰ মই য়েল্লো কালাৰ লৈছোঁ, আনডাল ব্ৰাছ লৈছোঁ আৰু এনেকৈ লগাই লৈ আকৌ ব্ৰাছডালত বুঢ়া আঙুলিটোৱে ধৰি স্প্ৰে কৰি দিব লাগিব ওপৰত। ওপৰৰ পৰা তললৈ পুৰা স্প্ৰে কৰি এনেকৈ দি যাব লাগিব। স্প্ৰে কৰি হৈ যোৱাৰ পাছত লিপখন এনেকৈ দাঙি দিব আৰু চক এটা লিফৰ শ্বেপ ইয়াত হৈ গ'ল। এইটো এটা পেইন্টিং আপোনালোকে কৰিব পাৰে বিভিন্ন কাপোৰত, ভাল লাগে দেখিবলৈ। এইবাৰ মই বেলেগ এটা লিফ পেইন্টিং শ্বেয়াৰ কৰিম। ইয়াৰ কাৰণে এনেকুৱা ধৰণৰ লিফ কালেক্ট কৰি লৈ ল'ব। লিপখনৰ বেক চাইডত মই গ্ৰীণ কালাৰ ব্ৰাছ এডালেৰে ব্ৰাছ লগাই লৈছোঁ। লিপখনত কালাৰ কৰি হৈ যোৱাৰ পাছত মই ভিডিঅ'ত দেখুওৱাৰ ধৰণে এনেধৰণে কাগজখনত লগাই অলপ প্ৰেছ কৰি দিব লাগিব, তেতিয়া এটা শ্বেপ হৈ যাব।
লিপখন দিওঁতে যদি কিছুমান ৰৈ যায় কালাৰ তেনেহ'লে আকৌ পুনৰবাৰ কালাৰ লগাই তাত আকৌ প্ৰেছ কৰি দিব। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন ভিডিঅ' আপোনালোকে পাই থাকে।